light of education. I want to spread my light of education to you through this video. অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু অৰ্থ-সামাজিক ন্যাসৰ দ্বাৰা প্ৰকাশিত NCERT, SCERT আৰু সেৱাৰ দ্বাৰা নিৰ্ধাৰিত নিৰ্বাচিত পাঠ্যক্ৰমৰ অন্তৰ্গত ষষ্ঠ শ্ৰেণীৰ বাবে আগবঢ়োৱা বিষয় নতুন বিজ্ঞানৰ অধ্যায় 13 যাতায়াত ব্যৱস্থা দৈৰ্ঘ্যৰ জোখ আৰু গতি পাঠটিৰ প্ৰশ্নাৱলী প্ৰশ্নসমূহৰ উত্তৰ লিখাৰ বিশেষ পদ্ধতি অসমীয়া মাধ্যমত ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ্থী আগবঢ়োৱা হ'ল। এই ভিডিঅ'বোৰৰ মূল উদ্দেশ্য যাতে অতি সহজ সৰলভাৱে ছাত্ৰ-ছাত্ৰীসকলে কম সময়ৰ ভিতৰত শিক্ষা জগতৰ প্ৰতিটো খোজত মূল্যৱান বুনিয়াদী শিক্ষাৰ টোপোলাবোৰ বুটলি আগুৱাই যাব পাৰে আৰু আনটো উদ্দেশ্য হ'ল যাতে ছাত্ৰ-ছাত্ৰীয়ে ইলেক্ট্ৰনিক মাধ্যমৰ সঠিক ব্যৱহাৰ কৰিবলৈ সুবিধা পায়। পাঠটিৰ প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্ন শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1 নম্বৰ তলত দিয়া এককবোৰৰ কোনটো দৈৰ্ঘ্যৰ একক নহয়? এ আঙুল, বি চেণ্টিমিটাৰ, চি ইঞ্চি, ডি ঘণ্টা। ইয়াৰ উত্তৰ ডি ঘণ্টা, কাৰণ আঙুল, চেণ্টিমিটাৰ, ইঞ্চি আদি হ'ল দৈৰ্ঘ্যৰ জোখ আৰু ঘণ্টা হ'ল সময়ৰ জোখ। 2 নম্বৰ তলত দিয়া এককবোৰৰ কোনটো মানক একক? এ মিটাৰ, বি আঙুল, চি বেগেট, ডি হাত। ইয়াৰ উত্তৰ এ মিটাৰ, কাৰণ মিটাৰ জোখৰ মান সদায় আৰু সকলো ঠাইতে একে থাকে। আনহাতে আঙুল, বেগেট, হাত আদি সকলোৰে বেলেগ বেলেগ হোৱাৰ বাবে ইয়াৰ মানবোৰো বেলেগ বেলেগ হয়, অৰ্থাৎ মিটাৰ হ'ল মানক একক। 3 নম্বৰ এছআই একক পদ্ধতিত দৈৰ্ঘ্যৰ একক এ ফুট, বি চেণ্টিমিটাৰ, চি মিটাৰ, ডি কিলোমিটাৰ। ইয়াৰ উত্তৰ চি মিটাৰ, কাৰণ এছআই পদ্ধতিত দৈৰ্ঘ্য মিটাৰত জোখা হয়। 4 নম্বৰ 10 চেণ্টিমিটাৰ 4 মিলিমিটাৰ মানে? এ 10.4 চেণ্টিমিটাৰ, বি 14 মিলিমিটাৰ, চি 104 মিলিমিটাৰ, ডি প্ৰথম আৰু তৃতীয় উত্তৰ। ইয়াৰ উত্তৰ ডি প্ৰথম আৰু তৃতীয় উত্তৰ দুয়োটাই শুদ্ধ, কাৰণ চেণ্টিমিটাৰত প্ৰকাশ কৰিলে 10.4 চেণ্টিমিটাৰ আৰু মিলিমিটাৰত প্ৰকাশ কৰিলে 104 মিলিমিটাৰ হয়। 5 নম্বৰ মিটাৰতকৈ ডাঙৰ একক এ মিলিমিটাৰ, বি চেণ্টিমিটাৰ, চি কিলোমিটাৰ, ডি দ্বিতীয় আৰু তৃতীয় উত্তৰ। ইয়াৰ উত্তৰ চি কিলোমিটাৰ, কাৰণ মিটাৰতকৈ ডাঙৰ একক হ'ল কিলোমিটাৰ আৰু বাকী আন একক কেইটা সৰু। 6 নম্বৰ তলত দিয়া এককবোৰৰ কোনটো সময়ৰ একক নহয়? এ ঘণ্টা, বি মিনিট, চি ছেকেণ্ড, ডি চেণ্টিমিটাৰ। ইয়াৰ উত্তৰ ডি চেণ্টিমিটাৰ, কাৰণ ঘণ্টা, মিনিট, ছেকেণ্ড এইবোৰ সময়ৰ একক, আনহাতে চেণ্টিমিটাৰ হ'ল দৈৰ্ঘ্যৰ একক। 7 নম্বৰ ফুটতকৈ ডাঙৰ একক এ ইয়াৰ্ড, বি ইঞ্চি, চি মাইল, ডি প্ৰথম আৰু তৃতীয় উত্তৰ। ইয়াৰ উত্তৰ ডি প্ৰথম আৰু তৃতীয় উত্তৰ, কাৰণ ইয়াৰ্ড আৰু মাইল ফুটতকৈ ডাঙৰ একক। 1 ইয়াৰ্ডত প্ৰায় 3 ফুট আৰু 1 মাইলত প্ৰায় 5280 ফুট। 2 নম্বৰ চমু উত্তৰ দিয়া। এ পেট্ৰল বা ডিজেলেৰে চলা তিনিবিধ বাহনৰ নাম লিখা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। পেট্ৰল বা ডিজেলেৰে চলা বাহনৰ নাম হ'ল মটৰ গাড়ী, পানী জাহাজ, ৰেলগাড়ী আদি। বি নম্বৰ এক বেগেট বা এবেগেট মানে কি? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। আমাৰ হাতৰ বুঢ়া আৰু মধ্যমা আঙুলি বহলাই মেলি দিলে আঙুলি দুটাৰ মূৰ দুটাৰ মাজৰ দৈৰ্ঘ্যক এক বেগেট বোলা হয়। চি নম্বৰ 1 ইঞ্চিত 2.54 চেণ্টিমিটাৰ হ'লে 1 ফুটত কিমান চেণ্টিমিটাৰ? ইয়াৰ উত্তৰ 1 ইঞ্চিত 2.54 চেণ্টিমিটাৰ হ'লে 1 ফুটত 12 পূৰণ 2.54 সমান 30.48 চেণ্টিমিটাৰ হ'ব। ডি নম্বৰ আঙুলি, বেগেট, হাত আদি এককবোৰ ব্যৱহাৰ কৰাত অসুবিধা কি? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। আঙুলি, বেগেট, হাত আদি এককবোৰ ব্যৱহাৰ কৰাটো সুবিধাজনক নহয়, কাৰণ মানুহভেদে হাতৰ আঙুলি আদিৰ দৈৰ্ঘ্য বেলেগ বেলেগ। এজন চুটি হাতৰ মানুহে জোখা বস্তুটো এজন দীঘল হাতৰ মানুহে জুখিলে মান একে পোৱা নাযায়। ই নম্বৰ মানক একক কি? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। যিবোৰ এককৰ সহায়ত জোখমাখ কৰিলে জোখমাখৰ মান সদায় আৰু সকলোৰে বাবে একে হয়, তেনে এককক মানক একক বোলা হয়। 2 নম্বৰ মাপনি ফিতা ব্যৱহাৰৰ সুবিধাবোৰ কি? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। মাপনি ফিতা হ'ল ফিতাৰ ৰূপত এবিধ স্কেল। ইয়াক ব্যৱহাৰৰ সুবিধাবোৰ হ'ল 1 নম্বৰ লেহুকা হোৱাৰ বাবে দৰ্জীয়ে কাপোৰ চিলাবলৈ মানুহৰ বুকু, কঁকাল, কৰঙণ আদিত মেৰিয়াই জোখ ল'ব সুবিধা হয়। 2 নম্বৰ কোনো গছৰ গা গছৰ ঘেৰ ফিতাৰ সহায়ত সহজে জুখিব পাৰি। 3 নম্বৰ কোনো একা বেকা বা ঘূৰণীয়া বস্তু ফিতাৰে জোখা সহজ হয়। 4 নম্বৰ ৰাস্তা, মাটি আদিৰ দিশ প্ৰস্থও দীঘল ফিতাৰে জোখা সম্ভৱ। 5 নম্বৰ স্কেলতকৈ মাপনি ফিতা য'তে ত'তে লৈ ফুৰা সহজ হয়। জি নম্বৰ সৰলৰৈখিক গতি আৰু বৃত্তীয় গতি কি? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। কোনো বস্তুৱে সৰল ৰেখাত গতি কৰিলে সেই গতিক সৰলৰৈখিক গতি বোলে, যেনে পোন বাটেৰে চলা বাহনৰ গতি, গছৰ পৰা সৰি পৰা ফলৰ গতি, চাৰ্কাছত পোন ৰছীৰ ওপৰত খোজ কঢ়া গতি আদি। কোনো বস্তুৱে কোনো বৃত্তাকাৰ পথত গতি কৰিলে সেই গতিক বৃত্তীয় গতি বোলে,
যেনে পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি, চাৰ্কাছৰ চকৰিত বহা ব্যক্তিৰ গতি, ৰছীত ওলোমাই ঘূৰোৱা শিলগুটিৰ গতি আদি। 8 নম্বৰ, বৃত্তীয় গতিৰ 3টা উদাহৰণ দিয়া। ইয়াৰ উত্তৰ, বৃত্তীয় গতিৰ উদাহৰণ হ'ল: 1 নম্বৰ, ৰছীত ওলোমাই ঘূৰোৱা শিলগুটিৰ গতি। 2 নম্বৰ, পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি। 3 নম্বৰ, সূৰ্যৰ চাৰিওফালে পৃথিৱীৰ গতি। 4 নম্বৰ, সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰৰ গতি। 5 নম্বৰ, চাৰ্কাছৰ চকৰিত বহা ব্যক্তিৰ গতি। 6 নম্বৰ, চাইকেলৰ পেডেলত বল প্ৰয়োগ কৰা ভৰিৰ গতি। ইয়াৰ যিকোনো 3টা লিখিলে হ'ব। 8 নম্বৰ, পৰ্যাবৃত্ত গতিৰ 3টা উদাহৰণ দিয়া। ইয়াৰ উত্তৰ, পৰ্যাবৃত্ত গতিৰ উদাহৰণ হ'ল: 1 নম্বৰ, ৰছীৰে বন্ধা দোলন বা শিল এটা লৰাই দিলে বা ঠেলি দিলে একে পথেৰে পুনঃ পুনঃ কৰা গতি। 2 নম্বৰ, দোলন ঘড়ীৰ দোলকডালৰ গতি। 3 নম্বৰ, ওলমি থকা বেল বা ঘণ্টা এটা লৰাই দিলে কৰা দোলন গতি। 4 নম্বৰ, বতাহত কোনো গছৰ পাতবোৰৰ হোৱা দোলন গতি। 5 নম্বৰ, দোলনাত উঠি দুলি থকা শিশুৰ গতি। 6 নম্বৰ, ঘড়ীৰ কটা কেইডালৰ গতি। যে নম্বৰ, ঘড়ীৰ ছেকেণ্ড, মিনিট আৰু ঘণ্টাৰ কটাডালে এপাক ঘূৰিবলৈ কিমান সময় লয়? ইয়াৰ উত্তৰ, ঘড়ীৰ ছেকেণ্ডৰ কটাডাল এপাক ঘূৰিবলৈ 60 ছেকেণ্ড বা 1 মিনিট সময় লাগে। মিনিটৰ কটাডাল এপাক ঘূৰিবলৈ 60 মিনিট বা 1 ঘণ্টা সময় লাগে। ঘণ্টাৰ কাটাডাল এপাক ঘূৰিবলৈ 12 ঘণ্টা বা আধা দিন সময় লাগে। কে নম্বৰ, আমাৰ পৃথিৱীখন কি কি গতিৰে গতিশীল? ইয়াৰ উত্তৰ, আমাৰ পৃথিৱীখনে নিজ মেৰুদণ্ডত ঘূৰ্ণন গতি সম্পূৰ্ণ কৰে আৰু সূৰ্যৰ চাৰিওফালে বৃত্তীয় গতিৰ লগতে পৰ্যাবৃত্ত গতি সম্পূৰ্ণ কৰে। 3 নম্বৰ, 3টা বা 4টা বাক্যত উত্তৰ দিয়া। এ নম্বৰ, বেকা ৰেখাৰ দিশ কেনেদৰে জুখিবা লিখা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি: কোনো এডাল বেকা ৰেখাৰ জোখ ল'বলৈ এটা আলপিন আৰু এডাল সূতা ল'ব লাগে। সূতাডালৰ এটা মূৰ আলপিনটোত গাঁঠি লৈ ৰেখাডালৰ এটা মূৰত পুতি ল'ব লাগে। এতিয়া ৰেখাডালৰ ওপৰে ওপৰে সূতাডাল ভাঁজ দি গৈ আনটো মূৰ পালে চিয়াহীৰে সূতাডালত এটা দাগ দিব লাগে। এতিয়া স্কেল এপাতেৰে আলপিনটোৰ পৰা চিয়াহীৰ দাগটোলৈ পোনকৈ লোৱা সূতাডালৰ দিশ জুখি পোৱা মানটো বেকা ৰেখাডালৰ দৈৰ্ঘ্যৰ জোখ হ'ব। 2 নম্বৰ, 1 মাইল আৰু 1 কিলোমিটাৰৰ মাজত কোনটো ডাঙৰ হিচাপ কৰি দেখুওৱা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি: আমি জানো 1 কিলোমিটাৰত 1000 মিটাৰ আৰু 1 মাইলত 5280 ফুট। গতিকে দুয়োকে একে এককত প্ৰকাশ কৰিলে আমি পাওঁ 1 মিটাৰত প্ৰায় 3.28 ফুট। গতিকে 1 কিলোমিটাৰত 1000 পূৰণ 3.28 ফুট সমান 3280 ফুট। এতিয়া দেখা গ'ল 1 মাইল আৰু 1 কিলোমিটাৰৰ মাজত 1 মাইল ডাঙৰ। চি নম্বৰ, দৈৰ্ঘ্যৰ জোখ লওঁতে ল'বলগীয়া সাৱধানতাসমূহ কি কি? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি: দৈৰ্ঘ্যৰ জোখ লওঁতে ল'বলগীয়া সাৱধানতাবোৰ হ'ল: 1 নম্বৰ, স্কেলপাত জুখিবলগীয়া বস্তুটোৰ ওপৰত পোনকৈ পাৰি ল'ব লাগে। 2 নম্বৰ, স্কেলপাত থকা শূন্যৰ দাগটো জুখিবলগীয়া বস্তুটোৰ এমূৰে মিলাই বস্তুটোৰ আনটো মূৰত থকা দাগটো শুদ্ধকৈ চাব লাগে। 3 নম্বৰ, যিটো বিন্দুলৈ বা যিটো মূৰলৈ জোখ লোৱা হয় সেই বিন্দুৰ পোনে পোনে লম্বভাৱে চকুটো ৰাখিলে অধিক শুদ্ধ মান পোৱা যায়। 4 নম্বৰ, শূন্যৰ দাগটো স্পষ্ট হৈ নাথাকিলে যিকোনো এটা সংখ্যাৰ দাগটো এটা মূৰত মিলাই আনটো মূৰে পোৱা মানটোৰ পৰা প্ৰথম মানটো বাদ দিলে শুদ্ধ মান পোৱা যায়। 2 নম্বৰ, সকলো সময়তে গতিশীল হৈ থকা 3বিধ বস্তুৰ নাম লিখা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি: সকলো সময়তে গতিশীল হৈ থকা বস্তু যেনে 1 নম্বৰ, পৃথিৱীয়ে নিজ মেৰুদণ্ডত ঘূৰ্ণন গতিত সদায় গতিশীল হৈ থাকে। 2 নম্বৰ, পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে কৰা বৃত্তীয় গতি বা পৰ্যাবৃত্ত গতিত সদায় গতিশীল হৈ থাকে। 3 নম্বৰ, সূৰ্যৰ চাৰিওফালে গ্ৰহবোৰ পৰ্যাবৃত্ত গতিত সদায় গতিশীল হৈ থাকে। 4 নম্বৰ, বায়ুমণ্ডলৰ বায়ুৰ কণিকাবোৰ সদায় গতিশীল হৈ থাকে। 5 নম্বৰ, সূৰ্যটো নিজৰ গ্ৰহ উপগ্ৰহৰ পৰিয়ালৰ সৈতে হাতীপতিত সদায় গতিশীল অৱস্থাত থাকে। 6 নম্বৰ, সকলো তৰাবোৰ নিজৰ তাৰকাপুঞ্জত সদায় গতিশীল অৱস্থাত থাকে। ই নম্বৰ, সকলো সময়তে স্থিতিশীল 5বিধ বস্তুৰ নাম লিখা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি: সকলো সময়তে স্থিতিশীল অৱস্থাত থকা বস্তু যেনে 1 নম্বৰ, আমি থকা ঘৰটো সদায় স্থিতিশীল অৱস্থাত থাকে। 2 নম্বৰ, পাহাৰৰ শিলবোৰ সদায় স্থিতিশীল অৱস্থাত থাকে। 3 নম্বৰ, পৰ্বতৰ টিলাবোৰ সদায় স্থিতিশীল অৱস্থাত থাকে। 4 নম্বৰ, গছ গছনিবোৰ সদায় একে ঠাইতে স্থিতিশীল অৱস্থাত থাকে। 5 নম্বৰ, মানুহে সজা স্তম্ভবোৰ সদায় স্থিতিশীল অৱস্থাত থাকে। 6 নম্বৰ, পদূলিৰ গেটৰ খুঁটাবোৰ সদায় স্থিতিশীল অৱস্থাত থাকে। 7 নম্বৰ, চহৰৰ অট্টালিকাবোৰ সদায় স্থিতিশীল অৱস্থাত থাকে।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে পাঠটোৰ প্ৰশ্ন উত্তৰবোৰ লিখা পদ্ধতি বুজিবলৈ সক্ষম হৈছা। পাঠটোৰ চমু আলোচনা আন দুটা ভিডিঅ'ত দিয়া হৈছে। সেই ভিডিঅ' দুটা চালে প্ৰশ্ন উত্তৰবোৰ বুজাত সহজ হ'ব নিশ্চয়। আৰু এই ভিডিঅ' চাই উপকৃত হ'লে তোমাৰ আন বন্ধুলৈ পঠাবা বুলি আশা কৰিলোঁ, যাতে তেওঁলোকো উপকৃত হ'ব পাৰে। ধন্যবাদ।